দেউতাৰ পদূলি গোন্ধাইছে মালতী কেতেকী মলে মলায় গোবিন্দাই ৰাম। দেহে মনে প্ৰাণে আচলতে বহাগ বিহুটো আমাৰ হৃদয়ত আছে। নমস্কাৰ জনাইছোঁ আপোনালৈ পোনপ্ৰথমে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। তুমি নোহোৱাকৈ অকল সৰে নোৱাৰি দেখোন। হেঁপাহৰ বহাগৰ আজি প্ৰথম দিন আৰু এই দিনতে আমি উপস্থিত আছোঁ অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক আধ্যাত্মিক অন্যতম এগৰাকী লেখিকা সুবক্তাই হ'ল অলকানন্দা দত্ত বাইদেউ। বাইদেউ আপোনাক স্বাগতম জনাইছোঁ আৰু বিহুৰ অভিনন্দন জনাইছোঁ। আৰু আমি এই বিহুৰ বতৰত এগৰাকী কণ্ঠশিল্পীৰ সৈতেও আমাৰ এই সময়খিনি অলপ সুমধুৰ কৰিব বিচাৰিছোঁ। আমি আমন্ত্ৰণ জনাইছোঁ কণ্ঠশিল্পী ৰীণা ৰাভা দেৱীক আৰু এখন গামোচাৰে তেওঁ বাইদেউৰ আশীৰ্বাদ ল'ব, বিহুৰ আশীৰ্বাদ নিশ্চিতভাৱে। হয়, জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনে আশীৰ্বাদ, কনিষ্ঠজনক জ্যেষ্ঠজনৰ মৰম, এয়াই হ'ল এই বিহু বা আমাৰ এই উৎসৱসমূহৰ অন্যতম এক বিশেষ পৰম্পৰা। আৰু সেই বিহুৰ পৰম্পৰা ৰাখি আজি বাইদেউৰ কাষলৈ আহিছোঁ। প্ৰথম অনুভৱ বিহুক লৈ। তুমি আহিম বুলি কোৱাৰ পৰাই মোৰ মানে কিবাখন লাগি আছে। বিহু এইটো আমাৰ জাতীয় উৎসৱটো উৎসৱেই, দেহে মনে প্ৰাণে আচলতে বহাগ বিহুটো আমাৰ হৃদয়ত আছে। আৰু মই এটা ইণ্টাৰভিউ ল'ম বুলি কোৱাৰ লগে লগে মই অকণমান দিগদাৰো পাইছোঁ, কাৰণ বিহুৰ বিষয়েনো মই কি ক'ম। তথাপিও তুমি মোক আহিম বুলি কৈছা দুয়ো মিলি, নিশ্চয় মোৰ ভাল লাগিছে। হয়, আৰু বাইদেউৰ আশীৰ্বাদ যিহেতু ল'লে আৰু বাইদেউৰ কথা ক'লে, মোৰ কথালৈকে যোৱাৰ পূৰ্বে কণ্ঠশিল্পী ৰীণা ৰাভা দেৱী আছে, তো বাইদেউৰ বাবে কিবা এটা উপহাৰ দিব খোজে নেকি, বা এনেকুৱা এগৰাকী বিশিষ্ট ব্যক্তিত্বৰ কাষত আজি বিহুৰ আশীৰ্বাদ ল'ব পৰাটো নিশ্চয় সৌভাগ্য। হয়, নমস্কাৰ জনাইছোঁ আপোনালৈ পোনপ্ৰথমে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। হয়, নিশ্চয়। যিহেতু ৰঙালী বিহুৰ বুলি ক'লে কি আপোনালোকৰ এতিয়া আমি যিহেতু জ্যেষ্ঠসকললৈ অহা আমাৰ যিহেতু পৰম্পৰা এটা, আমি যেনেকৈ সৰুৰ পৰা আহিছোঁ মা দেউতাক এনেকৈ সেৱা কৰাৰ পৰা, তাৰ বাহিৰে আমাৰ নিজৰ সকলোখিনিক জ্যেষ্ঠসকলক আমি এনেকৈ সেৱা জনোৱাটো আমাৰ যিহেতু আমি সৰুৰ পৰা দেখি আহিছোঁ, সেইখিনি আমি আশীৰ্বাদ বুলিকৈ গ্ৰহণ কৰি আহিছোঁ। সেইখিনি আমাৰ জীৱনৰ বহুত ডাঙৰ কি বুলি ক'ম, আমাৰ কাৰণে বহুত আশীৰ্বাদ বুলি আমি ভাবি আহিছোঁ। হয়, এইটো এটা ভাল পৰম্পৰা আমাৰ ঐতিহ্যৰ পৰা চলি আহিছে, কিন্তু অলপ দিনৰ পৰা বৰ সুন্দৰকৈ পালন কৰিছে মানুহবিলাকে, নহয়নে বাৰু? গতিকে বাইদেউলৈকে বিহুৰ প্ৰথম উপহাৰ হিচাপে কিবা এটা, বিহুৰ বতৰ যিহেতু আমি কণ্ঠশিল্পী গাম তাৰ আগতে মই আপোনাৰ পৰা এটি শুনো নেকি? মই তুমি গাবা, মই নাজানো মই গান গাব। সম্বৰ্ধনা পৰ্বত কিবা এটা, আৰম্ভণি পৰ্বত কিবা এটা যদি শুনাই দিব পাৰি বাইদেউৰ প্ৰতি। দেউতাৰ পদূলি গোন্ধাইছে মালতী কেতেকী মলে মলায় গোবিন্দাই ৰাম। দেউতাৰ পদূলি গোন্ধাইছে মালতী কেতেকী মলে মলায় গোবিন্দাই ৰাম। সৰু সূতা চেলেং খনি সৰৈ অহা সৰু ভনী বিহু মাৰিবলৈ যাৱে গোবিন্দাই ৰাম, গোবিন্দাই ৰাম। আৰু এটা বিশেষ সংযোগো আছে দুয়োগৰাকী নাৰী শক্তিৰ মাজত। কথাটো হ'ল সেয়া 23 নৱেম্বৰ আমাৰ কলাক্ষেত্ৰত বাইদেৱে তেওঁৰ প্ৰথম যিটো গীত তুমি নোহোৱাকৈ আমিও লিখিবলৈ চেষ্টা কৰিছিলোঁ, বাইদেউ আছিলে উন্মোচক উক্ত গীতটোৰ। গতিকে নিশ্চয় আপোনাৰ অলপ সেই কথাখিনি অলপ মনত পৰিছে। আৰু এতিয়া কৈ দিয়াৰ লগত এনেইতো মাজে মাজে মনত পৰে, কিন্তু মই ভবা নাছিলোঁ নতুন এগৰাকী গায়িকা হঠাতে মোক ক'লে যে ময়ে উন্মোচন কৰিব লাগিব। ইমান সুন্দৰ, বিশেষকৈ কথাবোৰো ইমান সুন্দৰ, আৰু সুৰো তুমিয়ে দিছা বোধকৰ, সুৰো সুন্দৰ, গাইছেও ধুনীয়াকৈ। তুমি নোহোৱাকৈ অকল সৰে নোৱাৰি দেখোন, নোৱাৰি দেখোন। মানে ভইচটো কেনেকুৱা, এনেকুৱা মানে তেখেতে এটা বৰ বিশেষ কথা পিছত কৈছিলে যে সেইটো আপুনি আপোনাৰ মৰম পোৱাটো, আশীৰ্বাদ পোৱাটো আছে সেই ব্যক্তিগৰাকীৰ
বিশেষ এটা আচলতে সৌভাগ্য যে বাইদেৱে মোক ইমান এটা মৰম কৰি থৈ আহিছিলে মানে সেই কথাটো তেওঁ হয় মই উপজাচি তেওঁক এখন কিতাপ দিছিলোঁ মনত আছে কিতাপ দি পেলাই মই কৈছিলোঁ মানে আচলতে আমি মানে অভিজ্ঞতাৰ ফালৰ পৰা আমি এতিয়া অলপ যথেষ্ট বয়স হ'লতো আমি মুখ চাই আচলতে মানুহক ধৰিব পাৰোঁ তোমাৰ মুখখন চাই মই কিবা এটা ধৰিব পাৰিছিলোঁ যে এই ছোৱালীজনী ক্ৰমে মানে ওপৰলৈ গৈ থাকিব আৰু অৱশ্যে অনুশীলন হেৰি এইবিলাকতো লাগিবই ৰিয়াজ এইবোৰ চব কৰিব লাগিব আৰু মানুহৰ আশীৰ্বাদটো বহুত ডাঙৰ কথা নিশ্চয় আৰু আজিৰ এই যিটো কনচেপ্ট যে জ্যেষ্ঠজনৰ আশীৰ্বাদ এটা ল'ম বা আপোনাৰ কথা বহুদিনৰ পৰা কৈ আছিলে তেওঁ এই কথাখিনি যে আপোনাৰ কাষত মানে এবাৰ গৈ যিহেতু সেই কথাটো ওলালে মইতো আঁতৰিম ফেমৰ পৰা তুমি নোহোৱাকৈ উন্মোচন কৰিছিলে গতিকে এপাক সেইটো এবাৰ ৰোমন্থন কৰোঁ এবাৰ তুমি নোহোৱাকৈ অকল হৰে নোৱাৰি দেখোন কৰ পৰানো আনিলো তোমাক বুকুৰে কৰিলো আপোন সেই গানটো এনেকৈ মোৰ মনত সেইদিনাখন সোমাইছিলে আচলতে কোমলকৈ মানে আহিছিলে সুৰটো আৰু মানে কথাখিনিও মোৰ জীৱনৰ প্ৰথমটো গীত